কবিতাৰ শিৰোনাম দুখন বুকুৰ তপত উমত। কবি প্ৰাঞ্জল প্ৰতিম। মা, এটা সৰু ভ্ৰূণৰ পৰা মই লাহে লাহে ডাঙৰ হৈ আছো তোমাৰ গৰ্ভত। এতিয়া মই হাত জোৰ কৰি ভগৱানক স্তুতি কৰোঁ, মোক ঠাই দিয়া ধুনীয়া পৃথিৱীখনত, আইৰ কোলাত। তাৰপিছত মই আত্মীয় স্বজনৰ কোলাত বাগৰি বাগৰি মৰম ল'ম, আদৰি সামৰি। মা, এতিয়া মই ডাঙৰ হৈ আহিছোঁ নহয়। তোমালোকে পতা কথাবোৰ যে সেইবোৰ মই মন দি শুনো জানা। সিদিনাখন যে দেউতাই তোমাক কৈছিল, চাওঁ তোমাৰ আঙুলি দুটা আগবঢ়াই দিয়াচোন, আৰু তুমি মনতে ভাবি লোৱা এটা ল'ৰা আনটো ছোৱালী। মই ধৰিম যিকোনো এটাত খামুচি আৰু অনুমান কৰিম আমি কিহৰ গৰাকী। তেতিয়া তুমি বৰ জোৰেৰে হাঁহিছিলা। তোমাৰ হাঁহি শুনি মোৰো জানা মা বৰ আনন্দ লাগিছিল। আনন্দতে জঁপিয়াই দিছিলোঁ মই হাঁহি হাঁহি। পেটটো বৰকৈ বিষাইছে বুলি তুমি বিচনাত শুই পৰিছিলা। তেতিয়া মোৰ বৰ দুখ লাগিছিল অ' মা। বেজাৰতে উচুপি ময়ো শুই পৰিলোঁ জানা। কিন্তু মা, দেউতাই কোনটো আঙুলিত ধৰিলে সেইটোহে আজিও নাজানিলোঁ। মা, তোমালোকৰ ভাৱনাৰ যদি হওঁ মই ওলোটা সমীকৰণ, তেতিয়া নাপাম নেকি তোমাৰ কোলাৰ মৰম অকণ? তথাপিতো মোৰ প্ৰতীক্ষাৰ মুহূৰ্ত, পিতৃত্ব আৰু মাতৃত্বৰ গৌৰৱত মোক ঠাই দিবা দুখন বুকুৰ তপত উমত।